মাষ্টাৰ ট্ৰেডাৰ চৰকাৰে অতিৰিক্তভাৱে 25,000 টকা কৰি আপোনালোকৰ বেংক একাউণ্টত দিব। यह अविस्मरणीय है, अद्भुत है, अभूतपूर्व है, ये असम है। আমি ফিল্ডেদি যাওঁ, আমি সেইফালে নাযাওঁ মানে। আমাৰ বাবে এটা বিশেষ দিন, যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সবল তথা বলিষ্ঠ নেতৃত্বত আমাৰ বিহুৱে বিশ্ব দৰবাৰত পৰিচয় লাভ কৰিলে। আজি মঞ্চত উপবিষ্ট আমাৰ আটাইৰে শ্ৰদ্ধাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী, আমি মঞ্চলৈ সাদৰেৰে স্বাগতম জনাইছোঁ। ভাৰত চৰকাৰৰ পেট্ৰল মাননীয় সেৱা অনুষ্ঠানলৈ খবৰ কেনেকুৱা? চবে মোবাইলবিলাক ৰেডি কৰি থৈ দিব লাগিব হা। মোৰ ভাষণৰ পিছতে চবক পইচা ট্ৰেন্সফাৰ কৰিম, গতিকে কাৰোবাৰ একাউণ্টত এতিয়াই সোমাব আৰু কাৰোবাৰ ঘৰত গৈ পাওঁতে সোমাব, ঠিক আছে? তুমি মোবাইলটো চাই থাকিব লাগিব, হ'ব? আমি আল্টিমেটলি পইচাটো পাম বুলি ভাবিছিলোঁ নে নাই? কোনে কোনে ভাবিছিল? চাওঁ হাত দাঙক। আৰু কোনে কোনে মনত ভাবিছিল যে চৰকাৰে এনে কৈছে নিদিব আৰু বিহু হৈ গ'ল বুলি? কিমানে ভাবিছিলে? আচ্ছা, এতিয়া যিবিলাকে নাপাওঁ বুলি হ'ব, ভাবি আছে বজাব পাৰে, একদম শিকোৱা ষ্টাৰ্ট কৰি দিব লাগে, হ'ব? কোনবা বছৰ, মই কোন বছৰ এতিয়া ঠিক কৰা নাই, কিন্তু যেতিয়াই আমি সকলো ৰেডি হৈ যাম, এইবাৰ দিল্লীত 25,000 আমি ল'ৰা ছোৱালীয়ে আমি বিহু পাতিমেই, ঠিক আছে? ছাৰ আপুনি এনাউন্স কৰি দিলে, এতিয়া কেনেকে হ'ব, কি হ'ব, মোৰ চিন্তা হৈ আছে। চিন্তা হ'ব নেকি? হ'ব নে নাই? আৰম্ভ তিনিখনৰ কেইটা হাত দাঙক, তিনিখনৰ আহিলে ভয় লাগে, কিবা কৰে মানুহে ভয় কৰিবই, কিন্তু বিৰাট ভাল লাগে।
বাঢ়িয়ে থাকিব লাগিব অকল তোৰেই নহয় আমাৰ MLA ছাৰৰো হাৰ্টবিট বাঢ়ি গৈছে কিয় প্ৰেমৰ হয়ো হাই বৈ বেগটো বেগটো